গাইজ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকক আজি দেখাম এই ধান খেতিত যে পানী দিয়ে মটৰ, এই ইলেক্ট্ৰনিক মটৰ এইবিলাক দি কেনেকৈ পানী ওলায়। লগত আছে মোৰ লগত আজি, আপোনালোকে চাওক। আমি এতিয়া পুৱাই আহিলোঁ পথাৰত, খেতি চাব আহিছোঁ। এতিয়া ধান খেতিত পানী দি আছে, এইপিনে এইটো পানী হৈ গ'ল আৰু এইটোত পানী নাই। এতিয়া এইটোত দিম, ইয়াৰ হ'লে আৰু আমি দিম। আপোনালোকে চাই আছে পুৰা কাম চলি আছে। কি বিচাৰি আছা তুমি? এইটো কি কৰিবা? পানী লৈ মটৰৰ ভিতৰত দিব লাগিব। চাওক কি কৰে, ইয়াৰ পৰা পানী উঠাই আছে। এইটো চাওক, পানী উঠালে মটৰৰ ভিতৰত দি আছে। এইটো পানী দিব লাগে, নহ'লে কি হয়? নহ'লে পানী নোলায়। এইটো পানী দিলে, এতিয়া এই তাতে কানেকশ্যনটো কৰি দিলে পূৰা পানী ওলাই যাব। চাওক আপোনালোকে, চাই দিবি, চাই দিবি। পানী দিছে, পানী ওলাই গ'ল। আপোনালোকে চাইছে, আমি তাতে মটৰখন জুৰি থৈ আহিলোঁ। এতিয়া পানী আহি আছে, আপোনালোকে চাইছে পানী আহি আছে পূৰা একদম। এয়া আমি গৈ আছোঁ পথাৰৰ মাজে মাজে। আপোনালোকে চাইছে, এইটো মনিৰুল এইবিলাক খেত কৰিছে। খেতি কিমানখিনি খেত কৰিছা? বেছি কৰা নাই, 7 বিঘামান কৰিছোঁ। 7 বিঘামান কৰিছা। এইটো এই পইচা কিমান লাগে 1 বিঘাত? 1 বিঘাত 4-5 হাজাৰকৈ লাগিব। 1 বিঘাত? অঁ। 1 বিঘাত ধান কিমান হয়? হ'ব 30 মোন, 20 মোন, 25 মোন। অঁ, চাওক 1 বিঘাত যদি 30 মোন ধান হয়, ইয়াতে 15-20 হাজাৰ টকা। আপোনালোকে ভাবিব পাৰিছে নেকি? চাওক এইটো কি ভয়ানক ৰাস্তা, একদম এগৰ ভৰি পিছলি গ'লে বোকাত পৰি যাম একদম। চাওক এতিয়াও কিবা কিবি কৰি গৈ আছে, ইয়াৰ এক্সপিৰিয়েঞ্চ আছে, মোৰ ইমান নাই। বাগৰি ফুৰি নগ'লেই হয়। গেল মই। আমি ধান খেত চাওঁতে এইটো চাওক, এইটোত পানী হৈয়ে গ'ল। এইটো হৈ গৈছে, প্ৰায় হৈ গৈছে, আৰু এইখিনি বাকী আছে, ইয়াত হৈ আছে। চাইছে একদম ফটক কৰি হৈ গ'ল কামটো। আৰু এটা খেত আছে, তাতে অলপ দিব লাগিব। তো ভাত চাত খাই পিছত কৰিব। এতিয়া হৈয়ে গ'ল, হৈ আছে পানী। কিন্তু মজা, চাওক আপোনালোকে কি মজা। গাইজ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। আৰু এতিয়া গা পা ধুই এটা ঠাইত গৈ আছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকে চাব পাৰিব। বেলেগ এটা মজাৰ ব্লগ আহি আছে নেক্সট ভিডিঅ'ত, আপোনালোকে চাই থাকক।